সকলোকে গুড মৰ্ণিং কৈ আজিৰ ব্লগটো ইয়াতে আৰম্ভ কৰি আছোঁ। তো আপোনালোকক সিদিনা মানে লাষ্ট ব্লগটোত মানে কৈছিলোঁ যে কিবা এটা নতুন এক্সপিৰিয়েঞ্চ কৰাম বা নতুন কিবা এটা দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো সিদিনা যিহেতু দেখাব পৰা নাই, তো আজি আকৌ চান্সটো পালোঁ আপোনালোকক দেখাবৰ কাৰণে। তো অলপ পাছৰ মানে কামটো আৰম্ভ হ'ব, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আমি আহি দিছপুৰ GNRC পালোঁ। এতিয়া আমাৰ পেৰামেডিকে টোটেল ভেণ্টিলেটৰ লগাই আছে আৰু ECG লিডকেইটাও লগাব আৰু চিৰিঞ্জ পাম্প লগাব। তো আৰু এইবোৰ খোৱাৰ পিছত আমি এটেণ্ডেণ্টক লৈ কেনে বৰপথৰ সেইফালে ওলাই দিম আৰু লাহে লাহে যাই থাকিম, কিয়নো বহুত দূৰৰ ৰাস্তা গুৱাহাটীৰ পৰা বৰপথাৰ মিনিমাম আপোনাৰ 10 আৱাৰ্ছটো লাগিয়ে যায়। তো লাহে লাহে গৈ থাকিম আমি। আৰু এটা কথা ক'ব বিচাৰোঁ, যিহেতু এইটো এক্সিডেণ্ট কেছ হয় ন, তো আপোনালোকে গাড়ী চলাওক বা বাইকে নচলাওক কিয় অলপ সাৱধানভাৱে চলাব, কিয়নো আপোনাৰ কিবা হ'লে মানে আপুনিতো একো ক'ব নোৱাৰে মানে ঘৰৰ মানুহ বহুতো প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। তো সেইটো কাৰণে মানে ক'বলৈ বিচাৰোঁ মানে গাড়ী চলাব মানে সাৱধান হৈ চলাব, আৰু বাইক গাড়ী একেই কথা, অলপ সাৱধানতা বজাই চলাব। আৰু মানে ঘৰত এনেকুৱা কিছু কথা কয় যে আমি ভাল নাপাওঁ, কিন্তু সেইবোৰ কথাই গৈ ৰাইট হয়। তো সেইটো কাৰণে ঘৰৰ মা দেউতাকে যি কয় প্লিজ মানে সকলোৱে মানি চলিব। এইটোৱে আৰু সকলোৰে ওচৰত আশা থাকিল। তো আহি আমি প্ৰায় ডিমাপুৰ পালোঁ। তো বহুত ভাগৰো লাগিছে, কৰিছোঁ তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। তো বলক আগুৱাই যাই থাকি। তো এতিয়া টাইম হ'ল 3টা বাজিল। তো ৰাতি 3টা বজাত আমি ডিনাৰ কৰিলোঁ। কি হ'ল, আমি গুৱাহাটীৰ পৰা আহিছিলোঁ, তাত পেচেণ্টটো ৰাখি কিনে আমাৰ আকৌ দেৰগাঁৱলৈ আহিলোঁ। দেৰগাঁও যাওঁতে আমাৰ 1টা বাজিলে, প্ৰায় এপ্ৰক্স 1টা বাজিলে। তো তাৰ পৰা গাড়ী নাই, কি কৰিম। তো আমাৰ ওচৰত এম্বুলেঞ্চ আছিলে, এইটো এটা প্লাছ পইণ্ট আছিলে আমাৰ। এম্বুলেঞ্চ ৰাস্তাৰ ওচৰত ৰখাই আমি গাড়ী ছিগনেল গাড়ী ৰখাই, তো নাইট বাছ এটা পাই গ'লোঁ। তো নাইট বাছত এতিয়া গুৱাহাটী অভিমুখে যাই আছোঁ। মাত্ৰ জখলাবন্ধা পাইছিলোঁ অলপ আগত। তো এই জখলাবন্ধা লাইনৰ তলতে ডিনাৰ কৰিলোঁ আমি ৰাতি 3টা বজাত। এতিয়া আকৌ যাই আছোঁ গুৱাহাটীলৈ। আজি আৰু ভিডিঅ'টো ইমান দীঘল নকৰোঁ, ইয়াতে শেষ কৰোঁ। গুড নাইট, চুইট ড্ৰিমছ, থেংক ইউ। আৰু আপোনালোকে মানে নকয় যে কেনেকুৱা পাই আছে ভিডিঅ', ভাল নে বেয়া নে কি, একো নকয়। প্লিজ জনাই দিব, জনালে ভাল লাগিব। আৰু সকলোৱে চাই ঠিকেই, ভিউজ হয়, ছাবস্ক্ৰাইব নকৰে আপোনালোকে। প্লিজ যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব প্লিজ। ঠিক আছে, থেংক ইউ।